Hello everyone, এই ভিডিওটো দেখা পাই গমে পাইছে এটো দুবাইৰ হুনৰ ওপৰত আৰু বহুতেটো দুবাইৰ হুনৰ বিষয়ে জানে। আজি মই আপোনালোকক এই ভিডিওটো দেখুৱাম দুবাইৰ হুনৰ কালেকশন, গোল্ডৰ কালেকশন। ইয়াতে বেগ, জোতা, কাপোৰৰ লেকে সব বস্তু পায়। ভিডিওটো অলপ দীঘল হ'ব, কিন্তু ভিডিওটো শেষলৈকে চাব, হসাই ভাল পাব। এয়া গোল্ড চুক আহি পালো আৰু মই প্ৰথমেই দেখুৱাম আপোনালোকক এইটো হৈ গ'ল পৃথিৱীৰ ভিতৰতে আটাইতকৈ গধুৰ ৰিং আৰু এইটোৱে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। ইয়াৰ ৱেইটটো হৈ গ'ল 63 কেজি 856 গ্ৰাম আৰু এইটো গোল্ড চুকৰ কঞ্জ জুৱেলাৰীত ৰখা গৈছে। আৰু তাৰ পিছতে মই যে এইডাল পিন্ধিবলৈ লৈছোঁ ডিঙিত, এইডালৰ ৱেইট হৈছে 242 গ্ৰাম। মানে যদি আজিৰ ৰেট মতে আমি কেলকুলেট কৰোঁ, এইটো ইণ্ডিয়ান ৰুপিজ 40 লাখ টকাত আমি কিনিব পাৰিম। এতিয়া চাওঁ আহক বেলেগ বেলেগ কালেকশ্যনবিলাক। এই পাত চাওক, এই পাত হৈ গ'ল সোণৰ জোতা। এই সোণৰ জোতাৰ পৰা বেগৰ পৰা কাপোৰলৈকে সকলো বস্তুৱে ইয়াত পোৱা যায়। আৰু আপোনালোকে যদি জানে সোণৰ দামটো ডুবাইত পৃথিৱীৰ বহু দেশতকৈ কম। ইয়াত মানে কি হয়, সোণৰ আপুনি বাৰ্গেইন কৰিব পাৰে। আপুনি সোণৰ গ্ৰামটোত বাৰ্গেইন কৰিব নোৱাৰে, কিন্তু যিটো ইয়াত মেকিং চাৰ্জ পৰে সেইটোত অলপ বাৰ্গেইন কৰিব পাৰে। আৰু আমি ইয়াত ৰেচিডেণ্ট কাৰণে আমি অকল 5% টেক্স ইয়াত পে' কৰিব লাগে, কিন্তু যিবিলাক টুৰিষ্ট হয়, টুৰিষ্টে একো টেক্স ইয়াত পে' কৰিব নালাগে। আপুনি সেই টেক্সটো এয়াৰপৰ্টৰ পৰা ৰিফাণ্ড কৰি ল'ব পাৰে। আৰু ইয়াত 18ৰ পৰা 21, 22, 24 কেৰেট গোটেইখিনি সোণেই পোৱা যায়। আৰু ইয়াৰ সোণবিলাক বহুত বেছি শ্বাইনি হয়, য়েল্ল'ইছ কালাৰৰ হয়। আৰু যদি আপুনি ইয়াত টুৰিষ্ট হৈ পেলাই আহে, আপুনি ইয়াৰ পৰা যদি ইণ্ডিয়ালৈ সোণ লৈ যাব খোজে, মাইকী মানুহে 40 গ্ৰামছ আৰু মতা মানুহে 40 গ্ৰামলৈকে সোণ লৈ যাব পাৰে। তাৰ ওপৰত আপুনি একো ইণ্ডিয়াত টেক্স দিব নালাগে। তাৰ ওপৰতহে যদি আপুনি লৈ যায়, তেতিয়াহে আপুনি ইণ্ডিয়াত আকৌ কাষ্টম ফি পে' কৰিব লাগে। সেয়ে ডুবাইক জনা যায় চিটি অফ গোল্ড বুলি। আৰু এই যে আপোনালোকে শ্ব'পিচবিলাক দেখিছে, এইবিলাকৰ ভিতৰত বহুখিনিয়ে ৰিয়েল গোল্ড হয়। আৰু এইবিলাক এনেকুৱা গ্লাছৰ দোকানৰ ভিতৰতে থৈ দিয়ে আৰু কোনো আহি ইয়াতে চুৰ বা ডকাইত কৰি লৈ নাযায়। আৰু যদি মই বা আপুনি এনেকুৱা এটা পিচ পিন্ধি পেলাই বাহিৰত ওলাইও যায়, তেতিয়া আপোনাৰ ডিঙিৰ পৰা কোনো ছিঙি বা কাঢ়ি লৈ নাযায়। মানে ডুবাইখন এখন বহুত ছেফ চিটি হয়। পৃথিৱীৰ বেলেগ বেলেগ দেশৰ পৰা ডুবাইলৈ গোল্ড আহে আৰু এই গোল্ডবিলাক আপুনি সকলো ডিজাইনৰে পাব। মানে টাৰ্কিছ, আৰবিক, ইণ্ডিয়ান, মডাৰ্ণ, ইণ্টাৰনেশ্যনেল ডিজাইন গোটেইবিলাকে ইয়াতে আপুনি বিচাৰি পাব। আৰু যেতিয়া আপুনি গোল্ড কিনিব, ইয়াতে এখন আপোনাক চাৰ্টিফিকেট দিব অথেণ্টিচিটিৰ কাৰণে। আৰু ইয়াতে গোল্ডৰ ৰেটটো সদায় সলনি হৈ থাকে। সোমবাৰৰ পৰা শনিবাৰৰ আফটাৰনুনলৈকে হয় আৰু শনিবাৰে দেওবাৰে একেটা ৰেটে থাকে, আকৌ সোমবাৰে সলনি হয়। আৰু যদি আপুনি কেতিয়াবা ডুবাই আহিব খোজে আৰু ডুবাইৰ পৰা গোল্ড কিনিব খোজে, তেন্তে আপুনি গোল্ড চুকত যাওক আৰু গোল্ড কিনাৰ আগতে কেইখনমান দোকান আপুনি এক্সপ্ল'ৰ কৰক। আৰু মেকিং চাৰ্জত আপুনি নেগচিয়েট কৰিবলৈ, বাৰ্গেইন কৰিবলৈ নাপাহৰিব। সকলো দোকানতে মানে মেকিং চাৰ্জটো বেলেগ বেলেগ। ক'ৰবাত 2%, ক'ৰবাত 5%, ক'ৰবাত কিছুমান পিচেছৰ ওপৰতো হয় আৰু ক'ৰবাত 10%ও হয়। তো সেই গোটেইখিনি এক্সপ্ল'ৰ কৰাৰ পিছতহে আপুনি গোল্ড কিনিব আৰু লগতে চাৰ্টিফিকেটখন লৈ যাবৰ কাৰণে নাপাহৰিব। আৰু যদি আপুনি টুৰিষ্ট হয়, আপুনি গোল্ড কিনে আৰু সেই টেক্সটো এয়াৰপৰ্টত ৰিফাণ্ড কৰিবলৈও নাপাহৰিব। মই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে। এই ভিডিঅ'টো বনাবৰ মোৰ বহুতেই মন আছিলে, বহুত দিনৰ পৰা ভাবি আছিলোঁ। সেয়ে ভাবিলোঁ ফেচবুকৰ প্ৰফেশ্যনেল মোডটো অফ কৰিম বুলি ভাবি আছিলোঁ। তো তাৰ আগতেই মই এই ভিডিঅ'টো বনাই আপোনালোকক অলপমান দেখুৱাওঁ। যদি আপুনি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।